গাইছে এয়া চাব পাৰিছে এইফালে সৰু ঝৰ্ণা দি পানী বৈ আছে আৰু এইপিনে হ'ল মই আৰু এইপিনে হ'ল পাহাৰ চাবই পাৰিছে আৰু ক'ত আহিছোঁ ভিডিঅ'টো চাই থাকক লাষ্টলৈকে নিজেই গম পাব। হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগত ময়ো ভালে আছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ ৰ'জাৰ ৰক এণ্ড ব্লগলৈ। তো ব'লক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। গমটো পাইছে হাৰ ছানডে আমি মানে অলপ ফুৰিব চুৰিব যাওঁ, তো আজিও ওলাইছোঁ, আজিও হৈ গ'ল ছানডে। তো এয়া চাব পাৰিছে চব ৰেডি হৈ গ'ল। তো আজি মানে লগত ছিষ্টাৰো যাব আৰু এইপিনে ভাগিনো যাব আৰু এইপিনে এয়া এটা ৰখি আছে যাবলৈ কাৰণে। তো ক'ত যাম এতিয়া নকওঁ, চাই থাকক ভিডিঅ'টো, চালে নিজেই গম পাব। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰাস্তাৰ মজা লওঁ, চাই থাকক খালি আপোনালোকে। তো গাইজ চাব পাৰে ইয়াত চব গোট খাই গ'ল। তো এইকেইটাই আমি গৈ আছোঁ। তো ক'ত যাম গমটো পাবই, তো আগতো কৈছিলোঁ চাই থাকক ভিডিঅ'টো, ভাল লাগিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এয়া চাব পাৰে কাইলা চাইদুল ফিৰ লৰ্ড নাহে না, নহয় 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 ভিডিঅ'ত ধুনীয়া নহয়, মোতকে কোলা আছে কিন্তু গোটেইকেইটাই এনেকৈ লাহেকৈ ওলাই দিলোঁ আৰু এনেকৈ ছানডে দিনা গোটেই লগৰবোৰৰ লগত যোৱাৰ মজাই বেলেগ। আৰু আমি এতিয়া আহি পাই গ'লোঁ নগাঁও বাইপাছ। তো কি ক'ম আৰু বাইপাছৰ কথা, বাইপাছত উঠাৰ পিছত মানে ফিলিংছটোৱে বেলেগ হৈ যায় আৰু গাড়ী চলোৱাৰ মজাই বেলেগ আৰু বাইপাছত। আৰু আহি 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 পাই গ'লোঁ বৰঘাট চক। তো ইয়াতে মানে ফ্লাইঅভাৰৰ কাম চলি আছে যিহেতু, তো ৰাস্তা অলপ ইয়াত বেয়া হৈছে আৰু চাবই পাৰিছে নগাঁওখন চেঞ্জ হৈ আছে আৰু নোহোৱা নহয়। তো গাই চাওক না আকাশখন কিমান ধুনীয়া লাগিছে বাইপাছৰ পেনে মানে আহি পেলাই কিবা এটা ভাল লাগে আৰু চকটো যেতিয়া টাৰ্ণিংটো লোৱা হয় না, বেলেগ কিবা এটা মজা লাগে আৰু। তো গাইছ আমি ইয়াতে অলপ আহি পেলাই ৰখিলোঁ আৰু এই চাব পাৰিছোঁ নিজে ৰজনী খাই নিজে গুটকা খাই আকৌ মানুহক খাইছোঁ। চাওকচোন আমি খাইছোঁ নেকি। চাবই পাৰিছে আৰু এতিয়া আমি হাতৰ লেফ্ট চাইডে এনেকৈ সোমাই যাম। তো সিহঁতেও গৈ আছে, আমিও এতিয়া যাম, চাই থাকক ভিডিঅ'টো ভাল লাগিব। ইমান ধুনীয়া জেগাত আহি পালোঁ। তো চাব পাৰিছে এইপিনে গোটেই গাড়ীকেইটা থিয় কৰাই থৈ দিছে, তো ভিডিঅ' বনাই আছে আৰু চাব পাৰিছে কি বেক চাইডে কিমান ধুনীয়া পাহাৰ আৰু এইপিনে ধাননি পথাৰ চথাৰ আছে, বহুত ভাল লাগিছে আহি পেলাই আৰু আপোনালোকেও আহিব। আৰু আগত গৈ আছোঁ, আমি গৈ আছোঁ লোকেল লাডাখ, চাই থাকক ভিডিঅ'টো ভাল লাগিব। লোকেল লাডাখ তো বলক যাব আৰু আগত গৈ আছোঁ। কি ধুনীয়া জেগা, পাহাৰৰ মাজে মাজে এনেকৈ ৰাস্তা দি আহি আছোঁ, চাই থাকক ভাল লাগিব ভিডিঅ'টো। তো গাইজ চাবই পাৰিছে সৰু ঝৰ্ণা দি পানী বৈ গৈ আছে আৰু এইপিনে মই বহি আছোঁ আৰু এইপিনে হৈ গ'ল পূৰা মানে ভিডিঅ' চিডিঅ' বনোৱা বিজি হৈ আছে। এয়া হৈ গ'ল লোকেল লাডাখ। চাব পাৰে চবেই মানে ফূৰ্তি চুৰ্তি এনজয়মেণ্ট কৰি আছে, কোনোবাই ফটো তুলি আছে, কোনোবাই ভিডিঅ' কৰি আছে। তো আমাৰ দাদাক সোধো তো কেনেকুৱা লাগিছে ইয়াত আহি? অঁ, তো আপোনালোকে আহিব আমাৰ নিচিনা এনেকৈ লগত মানে ফ্ৰেণ্ড ভণ্টি চিষ্টাৰ চব লৈ আহিব। তো এইপিনে দাদাও না জেগাখিনি ভাল লাগিছে, তো এইপিনে দাদাও ভিডিঅ' কৰি আছে, চাব পাৰিছে ৰ'ব। আৰু এইপিনে সোধো সিহঁতক তো কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। কেনেকুৱা লাগিছে? তুমিতো ইয়াত 2-3 বাৰ আহিছা, বাজত আছো আৰু ভাল লাগিছে। আপোনাক কিবা এটা কৈ দিয়া। মই মানে মোৰ মুখত আৰু শব্দ নাই, এনেকুৱা ভাল লাগিছে এনেকুৱা জেগা মানে মোৰ বুজি বাচ্চাই মই সদায় আহি যাম। তো এনেকুৱা জেগাত আহিব লাগে, বহুত ভাল লাগিছে। আৰু এইফালে মানে মোৰ আম্মাজীকো লৈ আহিছোঁ, ডাঙৰ আম্মাজী সৰু আম্মাজীক অনা নাই যিহেতু বহুত দূৰত আহিছোঁ। আৰু এইপিনে চাব পাৰিছে ই মানে নিজৰ এণ্টকখনক লৈয়ে বিজি মানে ভিডিঅ' কৰাত। তো ভাই কেনেকুৱা লাগিছে আহি? মজা। তো গাইজ আপোনালোকে আহিব, বহুত ভাল লাগে। চাব পাৰে এনেকৈ পানীৰ মজা, আমিতো পানী ঘৰতো পাওঁ, কিন্তু এনেকৈ যিটো পাহাৰৰ পৰা বৈ অহা পানীটো এনেকৈ ভৰিত লগাই হাতেৰে চুই বহুত ভাল লাগে। তো আহিব গাইজ, বহুত বহুত ভাল লাগে। তো লোকেল লাডাখ আমাৰ ইয়াতো নগাঁওখন কম নহয়, নগাঁওতো আছে লোকেল লাডাখ। আহিব, বহুতে জানে হয়তো বহুতে নাজানে এতিয়াও যে আমাৰ নগাঁওতো এনেকুৱা লোকেল লাডাখ আছে। চাব পাৰে আমি কিমান দূৰত একদম আহি গ'লোঁ। চাব পাৰিছে লোকেল লাডাখ, বহুত কষ্ট কৰি বাইক স্কুটি অফৰোডিং কৰি 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 আহিছোঁ। আৰু চাব পাৰে আহিয়ে মানে এটা দুৰ্ঘটনা হৈ গ'ল, মোৰ গোটেই গা তিতি গ'ল। মানে মই ভিডিঅ' এটা শ্বুট কৰিব যাওঁতে মই পৰি গ'লোঁ। তো সেয়াই আৰু কি ক'ব। আৰু এইপিনে চাব পাৰিছে ইয়াত ঝৰ্ণা, সৰু সৰু ঝৰ্ণা দি এনেকৈ পানী বৈ গৈ আছে। আৰু এইপিনে দাদাই ভিডিঅ' কৰি আছে, বহুত কষ্ট কৰি ইয়াত আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব চেনেলটো। এই আকৌ গোবৰত সোমাই গ'লোঁ আজি মানে মোৰ কপালটোৱে বেয়া, তো একো নাই বাৰু তথাপি
আপোনালোকৰ কাৰণে কষ্ট কৰি আহিছোঁ যিহেতু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব তো আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ তো